প্ৰেম কাৰ লগত কৰিছোঁ সেইটো ডাঙৰ কথা নহয়। যাৰ সৈতে প্ৰেম কৰিছোঁ তেওঁক যদি জীৱনৰ সংগী হিচাপে পোৱা সেয়া তোমাৰ ভাগ্য। আৰু যাক কোনোদিনেই পাব নোৱাৰা বুলি জানিও তেওঁৰ সৈতে তুমি প্ৰেম কৰা সেয়া হ'ল প্ৰকৃত প্ৰেম। কাৰণ প্ৰকৃত প্ৰেমত মিলনৰ কথা নাথাকে, কেৱল ইজনে আনজনৰ মনত জীয়াই থাকে। পৃথিৱীত এনে কোনো শক্তি নাই যিয়ে ভালপোৱাৰ মাজত হেঙা আনিব পাৰে। যি প্ৰেমে জীৱনক সৰ্বশক্তিমান কৰে তাক দুৰ্বলতা লৈ আহে মাত্ৰ খন্তেকৰ কিছু ভুল বুজাবুজিয়ে। ইতিহাস সাক্ষী আছে, বুৰঞ্জীতো লিখা আছে, কিছুমান প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত প্ৰথম প্ৰেম আৰু প্ৰথম মৰম বিবাহলৈ ৰূপান্তৰিত নহয়। বিবাহলৈ ৰূপান্তৰিত নহ'লেও প্ৰথম প্ৰেম আৰু প্ৰথম মৰম সেই বিশেষ প্ৰেমিক প্ৰেমিকাৰ মন হৃদয়ৰ কোনোবা এটা চেকুৰিত থিতাপি লৈ কোনো দিনে কোনো কালেই পাহৰিব নোৱাৰাৰ সুমধুৰ স্মৃতি হৈ ৰয়। প্ৰেম হৃদয় পৰা কৰিলে বাস্তৱতো হ'ব পাৰে। কাৰোবাক ভালপোৱা মানেই যে সম্পূৰ্ণ নিজৰ কৰা নহয়। এটা সম্পৰ্ক মানেই যে ভালপোৱা নহয়। স্বাৰ্থহীন হৈও কাৰোবাক ভাল পাব পাৰে, যাৰ সুকীয়া মাদকতা আছে। চকুৰেও কথা পতা হৈ যায়, দুয়োজনে হয়তো জানে, তথাপিও অপকাৰ্য হৈ ৰৈ যায়। কথাবোৰ সপোনৰ দিঠকৰ জুলুঙাখনত বান্ধি থোৱা। বহুকো হৃদয় ভাষাৰে অনুভৱ কৰি ভাল লাগে। প্ৰেম আৰু ভালপোৱা আৰু ভাল লগাৰ মাজৰ পৰা যিদিনাই ভালপোৱা কি উলিয়াব পাৰা সেইদিনাই প্ৰকৃতাৰ্থৰ সম্পৰ্কহীনভাৱেই কাৰোবাক ভালপোৱা পাবলৈ আৰু ভাল ভাবিবলৈ শিকায়। সেয়া প্ৰকৃত প্ৰেম। জীৱন যেন লাগিলেও সকলো হিয়া উজাৰি দিয়া ভাল পোৱাবোৰৰ লগত বিলীন হ'ব মন যায়। তাৰো মাজত যে হেৰুৱা ভয় নামৰ শব্দটো থাকে। তাৰ পৰাই প্ৰেমৰ ইতি পৰে, কিন্তু এটি আশা থাকে যে তেওঁ কিজানি মোক ভাল পায়। যিয়ে তোমাক বিশ্বাস কৰে তেওঁক নঠগিবা। যিয়ে তোমাক ভাল পায় তেওঁক সুযোগ নল'বা। যিজনক তোমাৰ ভৱিষ্যতে প্ৰয়োজন হ'ব তেওঁক ব্যস্ততা নেদেখুৱাবা। যিজনে তোমাৰ ওপৰত ভৰসা কৰে তেওঁক বিপদৰ সময়ত এৰি নিদিবা। তেতিয়া বৰষুণজাক আহিছিলেই তোমালৈ মনত পৰিছিল। এতিয়া তোমালৈ মনত পৰিলেই বৰষুণজাক সৰি পৰে। পাৰ্থক্য মাথো ইমানেই, সেইজাক বৰষুণৰ বাঢ়ে। ভালপোৱাজনৰ পৰা সময় বিচাৰি নল'ব। যদি প্ৰকৃততে ভাল পায় এনেও সময় উলিয়াব। যদি তুমি সময় পাইহে মেছেজ কৰিছা তেন্তে মনত ৰাখিবা, ৰিপ্লাইও